আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানদিনে অডিঅ'ত আহি আছিলোঁ গতিকে আজি ভিডিঅ'ত মই এটা ভইচৰ ওপৰত কিছু নিয়ম দিবলৈকে চেষ্টা কৰিম আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই পাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো অৰ্থাৎ ডিকে দীপক কুমাৰ বুলি আছে তেখেতৰ চেনেলটো যদি এতিয়া আমাৰ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ আৰু আজি আমি ভইচ চেঞ্চৰ ওপৰত সামগ্ৰিক ধাৰণা এটা আগবঢ়াম ভইচ চেঞ্চৰ ওপৰত সামগ্ৰিক ধাৰণা এটা আগবঢ়াবলৈ যাওঁতে আমি জানিব লাগিব যে ভইচ চেঞ্চ অৰ্থাৎ বাক্য পৰিৱৰ্তন কৰাৰ নিয়ম এতিয়া আমাৰ ভইচ দুটা থাকে এক্টিভ ভইচ আৰু পেছিভ ভইচ এক্টিভ ভইচত কৰ্তাই কামটো কৰে অৰ্থাৎ আৰু কিন্তু পেছিভ ভইচত কি হৈছে কৰ্তাৰ দ্বাৰা কামটো কেনেধৰণে কৰা হৈছে সেইটো এটা বুজোৱা হয় গতিকে আমি এটা উদাহৰণ হিচাপে প্ৰথম সেন্টেন্স এটা লৈছোঁ দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ ইয়াতে আমি চাওঁ যে দ্য হাণ্টাৰ এইটো আমাৰ সাবজেক্ট কিল্ড এইটো আমাৰ মেইন ভাৰ্ব দ্য টাইগাৰটো অবজেক্ট এতিয়া কিল ভাৰ্বটোৰ লগত আমাৰ ইডি যোগ হৈ আছে মানে কি আমাৰ এই সেন্টেন্সটো পাষ্ট টেন্সত আছে অতীত কালত আছে এতিয়া আমি এই সেন্টেন্সটো যেতিয়া এক্টিভৰ পৰা পেছিভ ভইচলৈকে নিম তেতিয়া প্ৰথম কাম হ'ব এক্টিভ ভইচৰ যিটো অবজেক্ট আছে সেই অবজেক্টটো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম মই এফালে লিখি দিছোঁ যে ৰুলছ ফৰ চেঞ্জিং ভইচ অৰ্থাৎ বাক্য পৰিৱৰ্তন কৰা নিয়ম ইয়াতে প্ৰথম নিয়মটো আছে যে এক্টিভৰ অবজেক্টটো পেছিভত সাবজেক্ট হিচাপে ব্যৱহৃত কৰা হয় গতিকে আমি প্ৰথমতে কি কৰোঁ অবজেক্টটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ দ্য টাইগাৰ ইয়াৰ পিছতে আমাৰ দ্বিতীয় কামটো হ'ল সেন্টেন্সৰ ধৰণ অনুযায়ী বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিব লাগে বা বি ভাৰ্বৰ ফৰ্মৰ পৰিৱৰ্তন হয় যে এতিয়া আমাৰ যেহেতু সেন্টেন্সটো পাষ্ট টেন্সত আছে মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে বি ভাৰ্বৰ ফৰ্মটো আমাৰ ওয়াজ নাই বা ওৱেৰ ব্যৱহাৰ কৰিব লাগিব কিন্তু ওয়াজ আমি কেতিয়া ব্যৱহাৰ কৰিম ওৱেৰ কেতিয়া ব্যৱহাৰ কৰিম সেইটো এটা ডাঙৰ কথা যে আমাৰ যদি যিটো অবজেক্ট আছে অবজেক্টটো যেতিয়া আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম সেইটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ ৰূপত থাকে তৃতীয় পুৰুষৰ একবচনৰ ৰূপত থাকে তেতিয়া আমি ওয়াজ ব্যৱহাৰ কৰিম আৰু যদি থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ অৰ্থাৎ তৃতীয় পুৰুষৰ বহুবচনৰ ৰূপত থাকে তেতিয়া আমি ওৱে ব্যৱহাৰ কৰিম ইয়াতে আমি চাওঁ দ্য টাইগাৰ অৰ্থাৎ বাঘটো এটা বাঘৰ কথাই কৈছে গতিকে আমি বি ভাৰ্বৰ ফৰ্ম ইয়াতে ওয়াজ ব্যৱহাৰ কৰিব লাগিব কিয়নো আমাৰ বাক্যটো সিম্পল পাষ্ট টেন্সত আছে দ্য টাইগাৰ ওয়াজ তাৰ পিছত আমাৰ লাগে যে মেইন ভাৰ্ব অৰ্থাৎ যিটো মূল ক্ৰিয়া আছে মূল ক্ৰিয়াটোৰ পাষ্ট পাৰ্টিসিপলৰ ৰূপ ব্যৱহাৰ কৰিব লাগে যে আমাৰ কিল মেইন ভাৰ্ব আছিল কিলৰ এতিয়া পাষ্ট পাৰ্টিসিপল ফৰ্ম কি ব্যৱহাৰ কৰিম কিল দ্য টাইগাৰ ওয়াজ কিল্ড বাই তাৰ পিছত আহিল আমাৰ যে প্ৰিপজিশন যে আমি বেছিভাগ সেন্টেন্সতে বাই প্ৰিপজিশন ব্যৱহাৰ হয় কিন্তু নিৰ্দিষ্ট কিছুমান ভাগ থকা সেন্টেন্সত আকৌ বেলেগ প্ৰিপজিশনো ব্যৱহাৰ কৰা হয় যেনে KNOW নো ভাৰ্বৰ লগত টু প্ৰিপজিশন প্লিজ ডিসপ্লিজ স্যাটিসফাই এনয় এই চাৰিটা ভাৰ্বৰ লগত আমাৰ উইথ প্ৰিপজিশন ব্যৱহাৰ কৰিম আৰু শক ওয়ান্ডাৰ সাৰপ্ৰাইজ এই তিনিটা ভাৰ্বৰ লগত আমি এক প্ৰিপজিশন ব্যৱহাৰ কৰিম কিন্তু আমাৰ বেছিভাগ সেন্টেন্সতে কি হয় বাই প্ৰিপজিশনে ব্যৱহাৰ হয় এতিয়া আমি ইয়াতে সেই কাৰণে কি কৰিলোঁ বাই প্ৰিপজিশনটো ব্যৱহাৰ কৰিলোঁ আৰু একেবাৰে শেষত আমাৰ কি আহিব এক্টিভৰ যিটো সাবজেক্ট আছে সেইটো পেছিভত অবজেক্ট হিচাপে ব্যৱহাৰ কৰা হ'ব গতিকে ইয়াতে আছে দ্য হাণ্টাৰ গতিকে এইটো আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিম বাই দ্য হাণ্টাৰ গতিকে এইটো সেন্টেন্স আমাৰ হৈ গ'ল এতিয়া আমি নেক্সট সেন্টেন্স এটাৰ ফালে গৈছোঁ যে দে নো মি ভেৰি ৱেল যে আমি এটা সেন্টেন্স লওঁ দে নো মি ভেৰি ৱেল যে ইয়াতো আমি ভাগ কৰি লওঁ যে কোনটো কি ফৰ্মত আছে ইয়াতে দেটো আমাৰ সাবজেক্ট নোটো হৈছে মেইন ভাৰ্ব তাৰপিছত মিটো আমাৰ ফাৰ্ষ্ট অবজেক্ট এতিয়া আমাৰ অবজেক্টৰ কথা আছে আমাৰ কিছুমান সেন্টেন্সত কি হয় যে ফাৰ্ষ্ট অবজেক্ট সেকেন্ড অবজেক্ট এনেকৈ আমি অবজেক্টবিলাক ভাগ কৰি ল'ব লগা হয় এইটো সেন্টেন্সতো আমি এনেকৈ ভাগ কৰি লওঁ দে নো মি ভেৰি ৱেল ইয়াৰে দেটো সাবজেক্ট নোটো মেইন ভাৰ্ব মিটো ফাৰ্ষ্ট অবজেক্ট আৰু ভেৰি ৱেলটো আমাৰ সেকেন্ড অবজেক্ট আৰু আমি জানো যে সেকেন্ড অবজেক্টৰ আন এটা নাম হৈছে ৰিটেইন অবজেক্ট আমি ৰিটেইন অবজেক্ট শৰ্ট ফৰ্মত লিখিছোঁ গতিকে এইটোক আমি ৰিটেইন অবজেক্ট বুলিও ক'ব পাৰোঁ এতিয়া এই বাক্যটো যদি আমি ভইচ চেঞ্জ কৰোঁ প্ৰথম কাম হ'ব কি
এতিয়া আমি কি কৰিম যে যেটো অবজেক্ট আনিলে বাক্যটো খোলা হ'ব সেই অবজেক্টটো ইয়াতে আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম যে আমাৰ কোনটো অবজেক্ট আনিলে বাক্যটো খোলা হ'ব সেইটো আমি নিজে গম পাম যে ভেৰি ওয়েল এই অবজেক্টটো যদি আমি আনিলে বাক্যটো নিশ্চয় খোলা নহয় তাৰ পিছত আমি যদি কি কৰো যে ফাৰ্স্ট অবজেক্ট যেটো মি আছে সেইটো যদি আমি ইয়াতে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো তেতিয়া এই বাক্যটো খোলা হ'ব যে ইয়াতে মি আছে এতিয়া মি শব্দটো আমি কোনটো শব্দৰ পৰা আহিছে সেইটো জানিব লাগে যে আমি জানো যে আই থাকিলে মি হয় উই থাকিলে আজ হয় ইউ থাকিলে ইউ হ'ব আৱাৰ থাকিলে আজ হ'ব ইউ থাকিলে ইউ হি থাকিলে হিম সি থাকিলে হার আৰু দে থাকিলে দেম গতিকে মি কিহৰ পৰা আহিছে আই পৰা আহিছে গতিকে ইয়াতে আমি আনিলো আই অৰ্থাৎ ফাৰ্স্ট অবজেক্টটো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো এতিয়া চাইলো আমি মেইন ভাৰ্বটো কোনটো টেন্সত আছে ইয়াতে আমি গম পাম যে মেইন ভাৰ্বটো কি আছে প্ৰেজেন্ট টেন্সত আছে সিম্পল প্ৰেজেন্ট টেন্সত আছে যেহেতু এই সিম্পল প্ৰেজেন্ট টেন্সত আছে গতিকে আমি কি কৰিম ইয়াতে সেন্টেন্সটো যেটো বি ভাৰ্বৰ ফৰ্ম হেতু প্ৰেজেন্ট টেন্সৰ ৰূপত ব্যৱহাৰ কৰিম সো ইয়াতে হ'ব আমাৰ এম আই এম তাৰপিছত মেইন ভাৰ্বৰ আমি পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰিম মেইন ভাৰ্ব আছে নো পাষ্ট পাৰ্টিসিপল ফৰ্ম কি হ'ব আই এম known you known I am known তাৰপিছত আমাৰ আহিব যে আমি এটা প্ৰিপজিশন হিচাপে কি ব্যৱহাৰ কৰিম যেহেতু আমি নিয়মত পাইছো যে নো ভাৰ্বৰ লগত সদায় টু প্ৰিপজিশন হে ব্যৱহাৰ কৰা হয় গতিকে ইয়াতে আমি কি কৰিম নোনৰ পিছত টু প্ৰিপজিশন ব্যৱহাৰ কৰিম টু ব্যৱহাৰ কৰিলো তাৰপিছত আমি সেকেন্ড অবজেক্টৰ কামটো শেষ হলৈকে আৰু আমি সাবজেক্টৰ কামটো এতিয়া শেষ কৰি ল'ব লাগিব I am known to they আছে they থাকিলে হ'ব them known to them তাৰপিছত আমি সেকেন্ড অবজেক্টটো ব্যৱহাৰ কৰো যেটো ৰিটেইন অবজেক্ট মই কৈছো ভেৰি ওয়েল এইটো আমি শেষৰ ফালে লৈ আহিলো আমাৰ এতিয়া বাক্যটো সম্পূৰ্ণ হ'ল এবাৰ আমি 3 নম্বৰ সেন্টেন্সটো লৈ আহিছো এটা আমি এবাৰ বেলেগ বাক্য এটা লৈছো যে they are discussing the matter with their friends thoroughly এটো আমাৰ দীঘল বাক্য এটা লৈছো যে আমাৰ বেছি ভাগৰ হয়তো কনফিউজন হ'ব যে ইমান দীঘল বাক্য আমি কেনেকৈ কৰিম কিন্তু আমি একেবাৰে সহজ বাক্যটো আমি উলাই ল'ব লাগিব যে কোনটো কি ফৰ্মত আছে যে দেটো আমাৰ সাবজেক্ট ইয়াতে are to be ভাৰ্বৰ ফ্ৰম মেইন ভাৰ্ব আছে আমাৰ ডিসকাস তাৰ পিছত আমি চাও যে দা মেটাৰটো আমাৰ ফাৰ্স্ট অবজেক্ট অৰ্থাৎ এইটো আমি প্ৰথম কৰ্ম হিচাপে পালো তাৰ পিছত উইথ देयर ফ্ৰেন্ডস এইটো আমি গম পালো এইটো হ'ব সেকেন্ড অবজেক্ট বা এইটোৰ আন এটা নাম হৈছে ৰিটেইন অবজেক্ট with their friends এইটো আমাৰ সেকেন্ড অবজেক্ট বা এইটো আমি কি বুলি ক'ব পাৰো ৰিটেইন অবজেক্ট বুলি ক'ব পাৰো thoroughly এইটো এটা আমি অবজেক্ট পালো এইটো আমি থাৰ্ড অবজেক্ট বুলি লিখি দিলো আমাৰ মানে ভয়েসটো চেঞ্জ কৰাৰ সুবিধাৰ কাৰণে এতিয়া আমাৰ প্ৰথম কাম হ'ব ইয়াতে যেটো অবজেক্ট প্ৰথমতে আনিলে বাক্যটো খোলা হ'ব বাক্যটো ফ্ৰুটফুল হ'ব সেই অবজেক্টটো প্ৰথমতে ব্যৱহাৰ কৰক আমাৰ নো ডাউট মনলৈকে আহিব ফাৰ্স্ট অবজেক্টটো আনিলে আমাৰ বাক্যটো খোলা হ'ব যে দাম এটাটো আমি ব্যৱহাৰ কৰিলো তাৰ পিছত আমি এই সেন্টেন্সটোৰ ফালে চাওঁ যে দে তাৰ পিছত আৰ আছে মেইন ভাৰ্বৰ লগত আইএনজি আছে তাৰ মানে বাক্যটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটাক যেতিয়া আমি এক্টিভৰ পৰা পেছিভ কৰিম প্ৰথম কাম হয় অবজেক্টটো সাবজেক্টৰ ঘৰত আনিব লাগে যে আমি ফাৰ্স্ট অবজেক্টটো সাবজেক্টৰ ঘৰত আনিলো তাৰ পিছত আমাৰ বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিম দা মিটাৰ এটা যেহেতু এটা বিষয়ৰ কথাই কৈছে গতিকে বি ভাৰ্বৰ ফৰ্ম হ'ব ইজ দা মিটাৰ ইজ আৰু ইয়াতে যেহেতু বাক্যটো কন্টিনিউয়াস ফৰ্মত আছে কন্টিনিউয়াস ফৰ্মত থকা বাক্যবিলাকত যেতিয়া আমি এক্টিভৰ পৰা পেছিভ কৰিম তেতিয়া আমি বি ব্যৱহাৰ কৰিব লাগে এইটো আমি মনত ৰাখিব লাগিব যে বি ই আই এন জি দা মিটাৰ ইজ বিং তাৰপিছত মেইন ভাৰ্ব আছে ডিসকাস এতিয়া ডিসকাসৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব ডিসকাসড দা মিটাৰ ইজ বিং ডিসকাসড বাই দে আছে দে থাকা আমি ইয়াতে হ'ব দেম আৰু শেষত আমি সেকেন্ড অবজেক্ট থাৰ্ড অবজেক্ট দুইটা অবজেক্টে আমি লৈ আহো দা মেটাৰ ইজ বিং ডিসকাসড বাই দেম উইথ their friends thoroughly
with their friends thoroughly গতিকে এইটো বাক্য আমাৰ হৈ গ'ল তে এই 3 নম্বৰ সেন্টেন্সটো লিখি কৰিলো এতিয়া আমি আন এটা সেন্টেন্সৰ ফালে আগবাঢ়িছো 4 নম্বৰ সেন্টেন্স এটা ল are they discussing the matter গতিকে এইটো বাক্য আমি are they discussing the matter এতিয়া এইটো আমি ভয়েস কৰাৰ কাৰণে সহজ উপায় কিছুমান আছে যদি আমাৰ সচৰাচৰ ভুল লাগে যেন লাগে তেতিয়াহ'লে আমি এনেকুৱাও কৰিব পাৰো যে প্ৰথমতে আমি এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লৈ যাওঁ যেহেতু এইটো ইন্টাৰগেটিভ সেন্টেন্স হৈ আছে প্ৰশ্নবোধক বাক্য হৈ আছে এইটো প্ৰেজেন্ট কন্টিনিউয়াছৰ ফৰ্মতে আছে কাৰণ ইয়াতে আৰ আছে দে মেইন ভাৰ্বৰ লগত আইএনজি আছে কন্টিনিউয়াছ ফৰ্মতে এইটো ইন্টাৰগেটিভ হৈ আছে সো আমি প্ৰথমতে এছাৰ্টিভ সেন্টেন্সলৈ লৈ গ'লো বাক্যটো বৰ্ণনাসূচক বাক্যলৈ লৈ গ'লো দে are discussing the matter ইয়াৰ পিছত আমাৰ কাম হ'ব যে এইটো সেন্টেন্সকে আমি এতিয়া কি কৰোঁ পেসিভ ভয়েসলৈ ৰূপান্তৰিত কৰোঁ যে আমাৰ গম পালো যে বাক্যটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে প্ৰথম আমি অবজেক্ট সাবজেক্টৰ ঘৰত দা মেটাৰ তাৰ পিছত বি ভাৰ্বৰ ফৰ্ম আমি ব্যৱহাৰ কৰোঁ ইয়াতে বি ভাৰ্বৰ ফৰ্ম ইজ আহিব দা মেটাৰ ইজ তাৰ পিছত আহিব বি ইজ বিং ডিসকাসড বাই দে আছিল গতিকে ইয়াতে হ'ব দেন গতিকে এইটো আমি কি কৰিলোঁ এতিয়াও আমি পেসিভ কৰিলোঁ অৰ্থাৎ এছাৰ্টিভ সেন্টেন্সকে পেসিভ কৰিলোঁ কিন্তু আচল বাক্য আমি 3 নম্বৰ বাক্যটোতে পাম এতিয়া আমাৰ কাম কি হ'ব যেহেতু এইটো ইন্টাৰগেটিভ ফৰ্মত আছে এক্টিভ ভয়েসৰ বাক্যটো গতিকে এইটো যেতিয়া আমি পেসিভ কৰিম গতিকে পেসিভৰ বাক্যটো আমাৰ কি হ'ব ইন্টাৰগেটিভ ফৰ্মতে থাকিব লাগিব গতিকে প্ৰথম কাম হ'ব যেটো বি ভাৰ্ব আছে এইটো আমি প্ৰথমতে লৈ আহিম ইজ তাৰ পিছত আমাৰ প্ৰথম অংশটো যেটো আছে দা মেটাৰ ইজ দা মেটাৰ দা মেটাৰটো আনিম তাৰ পিছত আমি এই অংশখিনি লৈ আহিম ইজ দা মেটাৰ বিং discussed by them গতিকে আমি অতি সহজতে বাক্যটো কি কৰিলো এনেদৰে ইন্টাৰেক্টিভ সেন্টেন্স এটা পেসিভ ভয়েস কৰিলো গতিকে আমাৰ কাৰণে এনেকুৱা বাক্যবিলাক থকাটো একেবাৰে সহজ হয় তাৰ পিছত আন এটা বিশেষ বাক্য এটা লওঁ বেলেগ নিয়মৰ বাক্য এটা লওঁ যে ইয়াতে আমি লৈছো who broke the window pane who broke the window pane এতিয়া এইটো এটা আমাৰ ইন্টাৰগেটিভ সেন্টেন্স কিন্তু এইটো কি হৈছে আমাৰ হু শব্দৰে আৰম্ভ হৈছে আৰু হু ওয়াৰ্ডৰে আৰম্ভ বাক্যবিলাকক যেতিয়া আমি এক্টিভৰ পৰা পেসিভ কৰিম হু ঠাইত আমি কি ব্যৱহাৰ কৰিব লাগিব বাই হুম তাৰ পিছত আমি চাও মেইন ভাৰ্বটো চাও মেইন ভাৰ্বটো আমাৰ কি হত আছে এইটো সিম্পল পাস্ট টেন্সত আছে যেহেতু এইটো সিম্পল পাস্ট টেন্সত আছে অতীত কালত আছে গতিকে ইয়াতে আমাৰ বি ভাৰ্বৰ ফৰ্ম ওয়াজ ব্যৱহাৰ কৰিম বাই হুম ওয়াজ তাৰ পিছত আমাৰ শেষৰ অংশটো লৈ আহিব শেষৰ অংশটো কি আছে দা উইন্ডো পেন বাই হুম ওয়াজ দা উইন্ডো পেন আৰু একেবাৰে শেষত আমাৰ কি হয় এনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰত যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটোৰ আমাৰ পাস্ট পাৰ্টিসিপল ফৰ্মটো ব্যৱহাৰ কৰা যায় যেহেতু ব্ৰেকৰ পৰা ব্ৰক হৈছে ব্ৰেক ব্ৰক ব্ৰকেন গতিকে পাস্ট পাৰ্টিসিপল ফৰ্মটো হ'ব ইয়াতে ব্ৰকেন গতিকে এইটো বাক্য আমাৰ হৈ গ'ল তাৰপিছত আন এটা সেন্টেন্স লৈ আহিছো এইবাৰ আমি একেবাৰে এটা বেলেগ নিয়মৰ বাক্য লওঁ যে মানে কিছুমান বাক্য এনেকৈ থাকে যে সুগাৰ ইজ সুইট এতিয়া আমাৰ প্ৰশ্ন হ'ব যে এইটো বাক্য আমি কেনেদৰে ভয়েস চেঞ্জ কৰিম আচল কথা যে এইটো বাক্য কেনেদৰে ভয়েস চেঞ্জ কৰিম এনেকুৱা বাক্যবিলাকক ভয়েস চেঞ্জ কৰাৰ ক্ষেত্ৰত আমাৰ বিশেষ নিয়ম কিছুমান আছে সুগাৰ ইজ সুইট চেনি মিঠা কেতিয়া আমি গম পাওঁ যে যেতিয়া আমি চেনি খাইছালে আমি গম পাওঁ যে চেনি মিঠা বস্তু এটা সোৱাদ নোলোৱালৈকে আমি গম নাপাওঁ যে বস্তুটো মিঠাই নে তিতাই নে কেঁহাই গতিকে সেই আইডিয়া অনুযায়ী আমাৰ এই বাক্যটো ভয়েস চেঞ্জ কৰিব লাগিব যে আমি এই অংশখিনি প্ৰথমতে ব্যৱহাৰ কৰিম সুগাৰ ইজ সুইট চেনি মিঠা হয় সুগাৰ ইজ সুইট কেতিয়া গম পাম when it is tasted
when it is tested. Sugar is sweet when it is tested. গতিকে এইটোৱে আমাৰ হৈছে মানে ইয়াৰে বেছি ফৰ্ম। গতিকে এইকেইটা বাক্যই দিলোঁ। গতিকে মই আপোনালোকৰ কাৰণে সকলোৰে কাৰণে এটা বাক্য ইয়াতে মই ৰাখিছোঁ, যিটো বাক্য সকলোৱে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। They please with my behavior. They please with my behavior. গতিকে এই সেন্টেন্সটো মই সকলোৰে কাৰণে ৰাখিছোঁ। সকলোৱে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ যদি আমাৰ ভিডিঅ'সমূহ আপোনালোকে পোৱাটো বিচাৰে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি এইটো ভিডিঅ'ত ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে আগলৈকে আমি আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ। ধন্যবাদ। জয় আই অসম।